Boy, yes, you can do it. Woo! ফসি কিমানখিনি ফসি আছে গোটেই ৰাস্তাটোৱে বোকা বোকা হৈ গৈছে। গুড মৰ্নিং গাইজ, আৰু আজি আমি ৰাংডুমৰ পৰা পদুমলৈকে ওলাইছোঁ। তো এইখন ৰেষ্টুৰেণ্টৰ পিছফালে আছিলে হোমষ্টে, তো তাতে আমি থাকি দিলোঁ। তো এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ, ব্ৰেকফাষ্ট কৰি কিনে আপোনালোকক লগ পাই আছোঁ মটৰ ব্লগত। আৰু এতিয়া আমি ৰাংডুমৰ পৰা পদুমলৈকে গৈ আছোঁ, আৰু পদুমলৈকেতো ৰাস্তা ভাল বুলি কৈছে, ইমান এটা বেয়া নহয়, মানে এনেকুৱা ৰাস্তাই হ'ব বুলি কৈছে। আৰু আমি এইটো ৰাস্তা লৈছোঁ কাৰণ কিয় পাদুমলৈকে যোৱাৰ পিছত যদি আমি কাৰ্গিললৈকে ঘূৰি আৰু লেহলৈকে যাওঁ তেতিয়াহ'লে আমি 200 কিলোমিটাৰ বেছি পৰিব, আৰু এইফালে 200 কিলোমিটাৰ শ্বৰ্ট। তো সেইটো কাৰণে আমি ৰাস্তা বেয়া হ'লেও আমি এইটো ৰাস্তাই চইচ কৰিছোঁ। তো চাওঁ কি হয়, যদি যাব পাৰোঁ তো নিশ্চয় যাম, আৰু যদি যাব নোৱাৰোঁ তেতিয়াহ'লেতো আৰু কাৰ্গিললৈকে ঘূৰিয়ে যাব লাগিব। চাওঁ কি হয়। ৰাস্তা বনাই আছে, তো আমি এতিয়া পূৰা ফিল্ডৰ মাজে মাজে গৈ আছোঁ। কালি পূৰা অফৰোডিং কৰি কৰি হাত ভৰিৰ বিষ উঠি গৈছে। এইফালে চাওঁ ইমান ডাঙৰ ৱাটাৰ ক্ৰছিং, আৰু ৰাতিপুৱা এতিয়া বাজি আছে 9টা, আৰু পুৰা গ্লেচিয়াৰৰ পানী, আৰু এইটো সৰু ৱাটাৰ ক্ৰছিঙো নহয়, বহুত বেছি দ হয়। তো এতিয়া যাবতো লাগিব, উপায়তো নাই। চাওঁ কি হয়। তো আপোনালোকক দেখাই আছোঁ ৱাটাৰ ক্ৰছিঙৰ শ্বট। এনেকৈ চেচেৰে ডেকা আহি আছে। Come on, my boy. Yes, you can do it. Woo! We did it. Boom. আৰু আমি এই ৱাটাৰ ক্ৰছিংটো ক্ৰছ কৰি কিনে আহিলোঁ, আৰু আমি তিনিটাই মানে আহি কিনে মানে কথা পাতিছিলোঁ যে আমি তিনিটাই পাৰ হ'ম। তো সেইটো কাৰণে আমি আহি গ'লোঁ। আৰু এটা আছে পাপু, ইছলাম আৰু জুনমণি, আৰু ইহঁত তিনিটা এতিয়ালৈকে অহাই নাই। আৰু জাংস্কাৰত আহে অফৰোডিং আৰু ৱাটাৰ ক্ৰছিং কৰিবৰ কাৰণে। তো আৰু ক'ত আৰু বেলেগ ৰাস্তাইদি যাওঁ, আৰু বৰষুণো পৰি আছে। আৰু বহুতে চাগে এইটো ভিডিঅ'টো চাইছে, ডমিনাৰ এখন এইফালে মানে ৱাটাৰ ক্ৰছিং কৰি আছিল, আৰু গোটেই ভাঙি যায় ডমিনাৰখন। তাৰ পৰা গ্লেচিয়াৰৰ টপটো 20 কিলোমিটাৰমান হ'ব, আৰু ইয়াতে ভিউ চাওক গাইজ। বিশ্বাসে হোৱা নাই যে এনেকুৱা মানে ভিউ দেখা পাই আছোঁ। চাওক, আৰু মেঘ চাওক পুৰা মানে লগত আছে, এটা মানে লেভেলত আছে মেঘ। গ্লেচিয়াৰৰ যোনখন পাহাৰ, সেইখন পাহাৰখন পুৰা মেঘেদি পুৰা ঢাকি থৈ দিছে। আৰু ফাইনেলি গাইছ আমি পেঞ্জিলা টপ আহি পালোঁ, আৰু 14,400 চামথিং। এইটোৱে হ'ল গ্লেচিয়াৰৰ ভিউ। পুৰা জমি আছে আইচেদি। মই নিজৰ কাৰণে নিজে ক্লেপ বনাইছোঁ। আমি জাংস্কাৰ চাৰ্কেটৰ কাৰণে সোমাই আছিলোঁ, তেতিয়া চবেই কৈ আছিলোঁ যে গ্লেচিয়াৰ কা ভিউ আচ্ছা মিলেগা, আৰু এইটোৱে চাওক গ্লেচিয়াৰৰ ভিউ গাইছ। পুৰা ফাউণ্টেইনৰ পৰা ওপৰৰ পৰা এনেকৈ বৈ কিনে আহি কিনে পুৰা ফ্ৰীজ হৈ আছে, পুৰা আইচ। গাইছ পুৰা বোকা পানী। চাওক তালুকদাৰৰ কি হ'ল, মোক বোকা চিটকিছিল, মোৰ তাতে পৰিছে, আৰু ইয়াতে পৰিছে মোৰ বাইকৰ। চাওক পুৰা আৰু বোকা পানী ৰাস্তা। আৰু এতিয়া টাইম হৈ আছে 2টা। ইয়াৰ পৰা পাদুমল 30 কিলোমিটাৰ, আৰু আগফালে ভিউ চাওক গাইজ, এনেকুৱা লাগি আছে পুৰা ফুল HD ৱালপেপাৰ এটা, এনেকুৱা লাগি আছে আমি ৰাস্তা বনাই আছোঁ নেকি। এতিয়া অকল ট্ৰাক আৰু বলেৰো পিকআপে দেখা পাইছোঁ, আহি থকা গৈ থকা, কিন্তু বেলেগ আৰু একো দেখাই নাই। ইয়াৰ পৰা 10-15 কিলোমিটাৰমান আছে পাদুম। এইফালে পাদুমৰ পৰা লেহলৈকে যাব পাৰি, আৰু গুগল মেপতো দেখাই আছিলে যেতিয়া আমি ৰাংডুমত আছিলোঁ, কিন্তু এতিয়া গুগল মেপত পাদুমৰ পৰা লেহলৈকে যোৱা ৰাস্তাটো দেখুৱাই নাই। নাজানো এইফালে যদি ৰাস্তা নাথাকে তেতিয়াহ'লেতো ইমান ৰাস্তা ঘূৰি যাব লাগিব, অৱস্থা বেয়া হৈ যাব। অলৰেডি অৱস্থা বেয়া হৈছেই, ইমান বেছি ৰাস্তা বেয়া বুলি ভাবা নাছিলোঁ, মানে ভাবাতকৈও ৰাস্তাটো বেছি বেয়া। চেঞ্জ পকেটত পুৰা ঘেচ ঘেচ আৱাজ ওলাই আছে, মানে চেঞ্জ পকেটডাল বেয়া হ'ল গম পালোঁ। ইমান এনেকুৱা ৰাস্তাটো বেয়া হ'বই, আৰু ছাছপেনশ্যনডাল যে এতিয়ালৈকে বেয়া হোৱা নাই সেইটোৱে বহুত ডাঙৰ কথা, কাৰণ ইমান বেছি ৰাস্তা বেয়া। মানে ভিউ দেখা পাই আছোঁ কাৰণে মানে ফিল কৰা নাই ৰাস্তাটোৰ কথা, কিন্তু সঁচা কৈছোঁ গাইজ ৰাস্তাটো বহুত বেছি বেয়া, বহুত এক্সট্ৰিম অফ ৰোড বুলি কয় জাংস্কাৰৰ চাৰ্কেটটো, ভাবাতকৈও ৰাস্তা বেয়া। ইয়াতে অকল মানুহ অফ ৰোডিঙৰ কাৰণে আহে, বেলেগ চাব লগাটো এতিয়ালৈকে অকল গ্লেচিয়াৰটোৱে পাইছোঁ, বেলেগটো নাই আৰু দেখা এতিয়ালৈকে। চাওক হাত ভৰি বিষাই গৈছে, ক্লাছ ব্ৰেক গিয়াৰ চেঞ্জ কৰি কৰি 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ, এই 3টা গিয়াৰৰ বাহিৰে চলোৱাই নাই। 80 কিলোমিটাৰমান আহিলোঁ, হাই ফাই বুম জোচ দিয়ে এনেকৈ গাইজ। অলপ পাকা ৰাস্তা পালোঁ, আৰু পাদুমলৈকে যেন এই ৰাস্তাটো এনেকৈ থাকে। আৰু কালি কাৰ্গিলৰ পৰা ৰংডুমলৈকে আহোঁতে যোনটো জোচ আছিল, এই জোচটো কমি গৈছে।
এই জোচ নোহোৱা হৈ গৈছে কিমান চলাম আৰু অফ ৰোডিং অলমষ্ট 250 কিলোমিটাৰ অফ ৰোডিং চলোৱা ধেমালি কথা নহয় গাৰ বিষ উঠি গৈছে কপি আহিব পাৰে চাউণ্ডটো গম পোৱা নাই এডিট কৰিলেহে গম পাম ৰাস্তাটো বেয়া কাৰণে মানে মাইকটো হিলি থাকে চকলেট বাই বাই থেংক ইউ ৱেলকাম শুক্ৰিয়া কৈছে থেংক ইউ মুখৰ পৰা যি টি ওলায় যিমান ৱাল আছে চব পাথৰ দি বনোৱা আগত আমি সৰু সৰু পাথৰ পাইছিলোঁ এতিয়া চাওক কি ডাঙৰ পাথৰ অলপ ডিষ্টেঞ্চত মানে বেলেগ বস্তু দেখা পোৱা যায় গাইজ ভাগৰ লাগি গৈছে অফ ৰোডিং প্লাছ লগত মটৰ ব্লগিং কৰি গৈ আছোঁ মানে এইফালে 14,000 ফিট অক্সিজেন কম এতিয়ালৈকে ডাইমক্স খোৱাই নাই মানে বডিটো ইউজটো হৈ গ'ল কম আছে অক্সিজেন কাৰণ কিয় অলপমান কথা ক'লেই ভাগৰ লাগে কিমান ৰাস্তা পাৰ হ'ম এনেকুৱা এই পূৰা গ্লেচিয়াৰৰ পানীবিলাক চাইডেদি এনেকৈ গৈ আছে নালা টাইপ কিন্তু নালা নহয় এইবিলাক পানী বাথৰুমতো ইউজ কৰে আমি যোনটো হোমষ্টেত আছিলোঁ তাৰে বাহিৰত যোনটো পানী গৈ আছিল সেই পানী বাথৰুমত ইউজ কৰে ৰাস্তা পাই গ'লোঁ এনেকুৱা ৰাস্তা আৰু ইয়াৰ পৰা পাদুম 6-7 কিলোমিটাৰমান হ'ব ভাল ৰাস্তা পাই গ'লোঁ কিন্তু ইয়াৰে লোকেল মানুহ এজনক লগ পাইছিলোঁ আমাক ৰখাই কিনে কৈছে যে আকৌ বানপানী আহিছে আগত ৰাস্তাত তো চাওঁ কি হয় সঁচা নে মিছা চাই লওঁ গৈ কিনে কৈছে কি যাব নোৱাৰা ঘূৰি যাব লাগিব আৰু ইয়াৰ পৰা ৰাংডুমলৈকে ঘূৰি যোৱাটোতো ইম্পচিবল কথা ইম্পচিবল এতিয়াতো এটাই টেনশ্যন হৈছে বাইকৰ টেনশ্যন হৈ গৈছে আৰু এনেকুৱা যদি অফ ৰোডিং আৰু 100-150 কিলোমিটাৰমান পাওঁ তেতিয়াহ'লেতো বাইক চিয়ৰ বেয়া হ'ব যেনে পাইছোঁ আৰু চকাই মানুহজনে সঁচা কথা কৈছিল চাওক ওপৰৰ পাহাৰৰ পৰা পুৰা পানী নামি আহিছে পুৰা বোকা মাটি পানী চব লৈ আহিছে চাওক আগৰ টায়াৰটো চাওক ক'ত কিমানখিনি ফচি আছে গোটেই ৰাস্তাটোৱে বোকা হৈ গৈছে আমি যোনফালে ফাৰ্ষ্টতে গৈছিলোঁ মানে পাহাৰৰ পৰা যে পানী আহি আছিল সেই ৰাস্তাটোদি পাদুম গ'লেতো শ্বৰ্টকাট আছিলে সেই ৰাস্তাটোদি 14 কিলোমিটাৰ গ'লে পাদুম পালোঁ হয় কিন্তু এতিয়া আমি যোনটো ৰাস্তাটোদি গৈ আছোঁ এইটো ৰাস্তাটো গাঁৱৰ মাজেদি যায় তো বহুত বেছি লং কাট এইটো বহুত ঘূৰিব লাগিব আৰু এইটো গাঁৱৰ মাজেদি যায় আৰু এইটো ডাইৰেক্ট আছিল পাদুমত গৈ কিনে ৰখিব লাগিব আৰু ভৰি বহুত বেছি বিষাইছে পেইন কিলাৰ এটা খাব লাগিব আৰু ইমান বেছি অফ ৰোডিং আৰু ছেটলিং কৰি কিনে আহি আছিলোঁ আৰু ৰাইট ছাইডৰ ফুট ৰেষ্টডাল বেকা হৈ আছে তো ৰাইট ছাইডে মই বেছি প্ৰেছাৰ দিব নোৱাৰোঁ ভৰিখন শ্লিপ কৰি যায় কাৰণ কিয় এইখিনি চাওক গোটেই বেকা হৈ আছে লেফ্ট ছাইডে ভৰিত বেছি প্ৰেছাৰ দিব লগা হৈ আছে ছেটলিং কৰোঁতে তো সেইটো কাৰণে লেফ্ট ছাইডৰ ভৰিখন বহুত বেছি বিষাইছে বহুত আমি পাদুম আহি পালোঁ আৰু হোটেল ৰুম বিচাৰিলোঁ আৰু আগত এটা হোটেল ৰুম এটা পালোঁ ফাইনেলি গাইজ হোটেল ৰুম আহি পালোঁ যেনে তেনে হোটেলটো ধুনীয়া হয় আৰু হোটেল ৰুমৰ পৰা ভিউ চাওক গাইজ আমি এইমাত্ৰ হোটেল ৰুম আহি পাইছিলোঁ আৰু কাপোৰ ভালকৈ চেঞ্জ কৰা নাই মুখ চুখ এইবোৰ ধোৱাই নাই তাৰ বৰষুণ পৰিল আৰু এটা বস্তু এটা দেখাই আছোঁ আপোনাক চাওক